China, India, strong. Thank you, India. Go Karuna, go Karuna. Karuna, go. Karuna, go. Go Karuna. Go, Karuna. Karuna, go. Karuna, go. Go Karuna. Go, Karuna. Go Karuna. Go, Karuna. Go Karuna. Go, Karuna. Karuna, go. Karuna, go. Karuna, go. Karuna, go. Karuna, go. Karuna, go. Go Karuna. Go, Karuna. Go Karuna. Go, Karuna. Go Karuna. Go, Karuna. Karuna, go. Karuna, go. Karuna, go. Karuna, go. Karuna, go. Karuna, go. China, India, strong. Thank you, Go India. Karuna. Go Karuna. Karuna, go. Karuna, go. Go Karuna. Go, Karuna. Karuna, go. Karuna, go. Go Karuna. Go, Karuna. Go Karuna. Go, Karuna. Go Karuna. Go, Karuna. Karuna, go. Karuna, go. Karuna, go. Karuna, go. Karuna, go. Karuna, go. Go Karuna. Go, Karuna. Go Karuna. Go, Karuna. Go Karuna. Go, Karuna. Karuna, go. Karuna, go. Karuna, go. Karuna, go. Karuna, go. Karuna, go. मैंने गौमूत्र से और पंचगव्य से बनी औषधियों से अपने को ठीक किया, अपना कैंसर ठीक किया है। आप कह रही हैं कि गौमूत्र खाने से आपका कैंसर चला गया। हाँ, गौमूत्र और इससे गौमूत्र से तो अनेक प्रकार के जो दुष्प्रभाव करते हैं, ऐसे सारे कीटाणु नष्ट हो जाते हैं इससे। বন্ধুসকল প্লিজ ভিডিঅ'খন এৰি নাযাব, ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক, নহ'লে মোক ভুল বুলি ভাবিব আপোনালোকে। তো মই কৈছোঁ প্লিজ মোৰ ভিডিঅ'খন এৰি নাযাব, ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক, গোটেইখিনি কথা বুজি পাব, নহ'লে আপোনালোকে মোক নিশ্চয় বেয়া বেয়া কমেণ্ট কৰিব আৰু মই এইটো ভাল নাপাওঁ। দয়া কৰি মোৰ ভিডিঅ'টো লাষ্টলৈকে চাওক প্লিজ। হয় কেলা অসমত নহয় ভাৰতত জানো ডক্টৰৰ দৰকাৰ নহ'ব? ভাৰততো নহয়, গোটেই পৃথিৱীত। কিয়নো গৰুৰ মূতেদি কৰোণা ভাল হৈ যাব, কেঞ্চাৰ ভাল হয়, ইমান সহজ বস্তু থাকে, আমি ডক্টৰৰ ওচৰত কিয় আমি টকা খৰচ কৰিম? ইমান মজা লাগিছে, মজা বিৰাট মজা লাগিছে মোক আজি, ইমান ভাল লাগিছে না। তো গৰুৰ মুতখিনি মানে 500 টকা কেজি, 500 লিটাৰ দিম মই, বেছি বেচিম মই। আমাৰ ঘৰত 3টা ডাঙৰ গৰু, 2টা সৰু আছে। কোনোবাই যদি 500 টকা কেজি লিটাৰ লয় আহিব মোৰ ওচৰত, মই দি দিম। বন্ধুসকল এইখিনি কথা মোক জাষ্ট আপোনালোকৰ মাজত এটা উদাহৰণ হিচাপে মই দিছোঁ, কাৰণ এইবিলাক সকলোখিনি মিছা। আপোনালোকে বিশ্বাস কৰক বা নকৰক, মই কওঁ এইবিলাক কথা গোটেইখিনি মিছা। কাৰণ গৰুৰ মূতেদি যদি বেমাৰ ভাল হ'লেহেঁতেন, মানুহ ইমান কষ্ট কৰি কিয় পঢ়া শুনা কৰিব লাগে, কিয় ডক্টৰ হ'ব লাগে, কিয় ইঞ্জিনিয়াৰ হ'ব লাগে? কাৰণ বুজি পাইছে, ক'বলৈ একো নাই। এতিয়া মেইন যিখন কথা সেইখন লৈ আহক। আপোনালোকে বেয়া নাপাব প্লিজ, মই এইটো মানে অকণমান লৈছোঁ যোৱাৰ কাৰণে। এইটো যদি মই কিবা ভুল হৈছে, মই সকলো ধৰণৰ মানুহৰ ওচৰত ক্ষমা খুজিছোঁ। এতিয়া আহক মেইন কথালৈ। দিল্লী মাৰ্কাজত যিখন ঘটনা হৈছে, সেইখন ঘটনাত কি হৈছে আচলতে? ইয়াৰ ঘটনাটো হৈছে কি? যে মেইন কথাখিনি চাব লাগিব না, তাৰপিছতহে কথাখিনি ক'ব লাগিব। আপোনালোকে জানে নাই, মই এইটো মানে সকলো কথা দেখাই দিম যে দিল্লী মৰ্কাজখন যেতিয়া হৈছিল 13-14 তাৰিখৰ কথা, মাৰ্চৰ। এটা জাগাত এটা সৰুখনে এখন প্ৰগ্ৰাম দিবলৈ আৰক্ষী প্ৰশাসনৰ পাৰ্মিশ্যন লাগে, অনুমত লাগে, নহ'লে এইটো নহয়, কেঞ্চেল হৈ যায়। তো আমাৰ দেশখনত নহয়, যিহেতু আমাৰ ভাৰতৰ পলমকৈ আহিছে আৰু বেলেগ ৰাষ্ট্ৰত ফাৰ্ষ্টতে আহিছে। তো এইখন এটা মহামাৰী হয়, যেনেকুৱা মহামাৰী প্লাগ আছিল, বহুত আছিল, কৰোণা ভাইৰাছটো আহি গ'ল। তো কৰোণা ভাইৰাছ বেলেগ কাণ্ট্ৰিত আছে, আমাক আগতে ছেফটি মানে নিজকে সজাগ হ'ব লাগিব ন। তো আমি ৰাইজ সজাগ নহয়, এটা নিজামুদ্দিন মৰ্কাজ দিছোঁ এনেকৈ ভাবিছে, কিন্তু এইটো আচলতে ভুল। কিয়নো এইটো ডাঙৰ এটা দৰগাহ, ইয়াতে ভাৰতৰ নহয়, বেলেগ ৰাষ্ট্ৰৰ মানুহে ইয়াতে আহে, যিবিলাক মুছলমান মানুহ আছে। তো যিহেতু পৃথিৱী আছে আৰু যিমান দিনলৈকে থাকিব ইয়াতে হিন্দু মুছলমান হৈ থাকিব, এইটো নতুন কথা নহয়, পুৰণি কথা। আৰু ভৱিষ্যতে হৈ থাকিব, এনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে। তো এইটো কওঁ যে ইয়াতে 13-14 তাৰিখৰ কথা, সেইটো যদি এনেকুৱা ধৰণৰ পৰিস্থিতি আছিলে,
তো পুলিশ প্রশাসনে কিয় পারমিশন দেয় ইয়াতে দরকার কথার কেঞ্চেল করে দিব পারলোহেঁতেন লকডাউনের পিছত কৰিব পারলোহেঁতেন এক নম্বৰ কথা এইটো আৰক্ষী মোৰ মানে হিচাপত এইটো পুলিশ প্ৰশাসনৰ মানে কিবা এটা আছে থাকাৰ বাবে পারমিশনখন দিলে আৰু তেওঁলোকে এটা দিলে আৰু ইয়াতে অকল ভাৰতৰ মানুহে বেলেগ মানুহে আহিছে যেহেতু করোনা আছে ইয়াতকৈ আৰু এটা কথা ডাঙৰ কথা হ'ল কি 14 তাৰিখলৈকে আমাৰ দেশত এয়াৰপোর্ট স্টেশন সকলোখিনি খোলা আছিল 14 তাৰিখৰ আগতে তো করোনা ভাইরাস আছে আমাৰ ইন্ডিয়াত তেতিয়া প্ৰভাৱ নাছিল বাহিৰৰ মানুহ আমাৰ ভাৰতত আহিছিল বাহিৰৰ মাৰিখিনি কিয় চৰকাৰে উভতাই নিদিলে কিয় নিদিলে কাৰণ যেতিয়া নিজামুদ্দিন মৰকজখন হৈছিল তেতিয়া করোনাৰ সম্ভাৱনা নাছিল আমাৰ ভাৰতত কিন্তু বাহিৰত ৰাষ্ট্ৰত আছিল তেওঁলোকে আমাৰ ভাৰতত আহিছিল এয়াৰপোর্টৰ পৰা কিয় গুচি নিদিলে এইটো কথা সেইটো আমাক ভাবিব লাগিব ন আমি যেহেতু মানৱ জাতি আমি সকলো জীৱতকৈ শ্ৰেষ্ঠ হৈছে মানৱ আমি যেহেতু মানৱ ইয়াতে হিন্দু মুছলমানৰ কোনো কথা নহয় আমি সকলো ভাৰতীয় আৰু যেহেতু আমাক ভাৰতীয় বুলি নাভাবে না তেওঁলোকক মই এটা কথা কৈ দিওঁ এবাৰ আমাৰ হিষ্টৰীটো চাই লওক কাৰণ মই ফেচবুকত বহুত কমেন্ট আছে আপোনালোকে চাব বহুত কমেন্ট আছে আমাক মুছলমানক বিশেষকৈ আমাৰ অসমৰ মুছলমানসকলক গেদা বুলি কয় কিমান দুখৰ কথা আমাৰ অসমৰ মানুহক গেদা বুলি কয় যেতিয়া দেশখন স্বাধীন হৈছিল তেতিয়া কিমান মানুহ মুছলমান আছিল তেওঁলোকে হিষ্টৰীখন চাই লওক না আৰু শিক্ষিত মানুহবিলাকে এজন শিক্ষিত মানুহে 10 জন মানুহৰ সমান তেওঁলোকে জ্ঞান দিব পাৰে কিন্তু আপোনালোকে ফেচবুকত গৈ চাবা শিৱানী চৌধুৰী বুলি এটা মানুহ আছে তেওঁলোকে কত কি বেয়া কমেন্ট কৰিছে চাই আছে ইমান ধৰণৰ বেয়া কমেন্ট কৰে আপোনালোকে এইবিলাক সকলোখিনি তথ্য পাই যাব আৰু এতিয়া কথাটো হ'ল কি যিবিলাক মানুহ আহিছিল তেওঁলোকক উভতাই চৰকাৰে নিদিলে খেলো কিয় দোৱা নাই আৰু তাতকৈ দুখৰ কথা হ'ল কি বলিউডৰ যিটো কণিকা কাপুৰ আছিল তাতে কিমান জগত বঢ়াইছিল কত গৈছিল আনকি বাহিৰৰ ৰাষ্ট্ৰপতিৰ লগত তেওঁ হেণ্ডশেক কৰি আহিছে হেতুলৈ ৰাজনীতি নহল অকল মুছলমান মানুহখিনি নিজামুদ্দিন মৰকজত গৈছিল হেতুলৈ ৰাজনীতি হলে আজি হিন্দু মুছলমান হৈ গলে যেতিয়া কণিকা কাপুৰ গৈছিল আমিতো কোৱা নাই তেওঁ হিন্দু তেওঁ ইমান জায়গাত গৈছে ভাইৰাছখিনি লৈ আহিছে এতিয়া করোনা ভাইৰাছকৈ মুছলমান ভাইৰাছটো আহি গল ফেচবুকত বহুত কমেন্ট মই চাইছো এতিয়া হৈ গল মুছলমান আৰু এটা লৰাই মানে তেওঁ মানে প্ৰতিখন গাঁওখন মানে গাঁওখনত কি দিছে যাতে বেলেগ মানুহে তাতে সোমাব নোৱাৰে বেলেগ গাঁৱৰ মানুহে তেওঁ তাতে এটা চাৰ্ট বনাই লিখি দিছে কি মুছলমান নো এন্ট্রি ইমান দুখৰ কথা আজি আমাক ভাৰতীয় বুলি নাভাবে তেওঁলোকে যিজন মানুহে সাড়ে জহাছে হচ্ছে হিন্দুস্তান আমাৰ সেইখন মানুহে কোনে কৈছিল তেওঁলোকে জানে নে নাই আজি আমাৰ মুছলমান মানুহে এনেকুৱা ধৰণৰ আমাক ভাবে চাওক এপিজে আব্দুল কালাম তেওঁ অকল ভাৰতীয় হৈ গল নেকি তেওঁ কি মুছলমান নাছিল নেকি আমি কি মুছলমান হৈ কি এইটো নাই এপিজে আব্দুল কালাম মিছাইলমেন বুলি কয় আৰু তেওঁ আমাৰ ভাৰতত পাৰমাণবিক বোমাহে দিছিল কিয় তেওঁ দিছিল এইটো জানা নে তেওঁলোকে কাৰণ যেতিয়ালৈকে আমাৰ ভাৰতখন সুৰক্ষিত থাকিব তেতিয়ালৈকে সমগ্ৰ ভাৰতবাসী সুৰক্ষিত থাকিব তেওঁ এইটো ভাবিয়ে দিছিল তেওঁ হিন্দু মুছলমান কৰা নাছিলে এতিয়া হিন্দু মুছলমান হৈ গলে তো যি নহওক আজি ফেচবুকখন ওপেন কৰিলে হিন্দু মুছলমান অকল হিন্দু মুছলমান ইয়াতকৈ দুখৰ কথা হ'ল কি দেশৰ মিডিয়াসমূহ কিমান নিউজ চেনেলবিলাক আছে বিশেষকৈ হিন্দী নিউজবিলাক চাবা আপোনালোকে হিন্দী নিউজবিলাকত কাৰণে আজি দেশত পৰিস্থিতি ইমান খাৰাপ হ'ব তাৰো এটা কথা আছে যেতিয়ালৈকে দেশত শিক্ষা ব্যৱস্থা আগবাঢ়ি নাহে তেতিয়ালৈকে দেশত চিকিৎসা হ'ব আজি বিজেপিক মই টাৰ্গেট কৰি লোৱা নাই
কাৰণ তেওঁলোকে এনেকুৱা ধৰণৰ পৰিস্থিতি আনিছেহে। গতিকে চাব, ৰাজা সিং বিজেপিৰ MLA হয়, আপোনালোকে ইণ্টাৰনেটত মাৰি চাব ৰাজা সিং MLA। তো NRP যিটোখন ভাৰতৰ NPR আছে, এইটোক NRP বুলি কৈ আছে, আৰু এইটো কৈ আছে তাত নেশ্যনেল চিটিজেন অফ চিটিজেন, এনেকুৱা ধৰণৰ মানুহৰ কাৰণে। আৰু তেওঁৰ যিবিলাক লেকচাৰ দিয়ে, লেকচাৰখিনিক চাব আপোনালোকে কি কয়, অকল হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান, অকল হিন্দু মুছলমান, সেইটো লৈ ৰাজনীতি কৰে তেওঁলোকে। সেইটো লৈ ৰাজনীতি তেওঁলোকে এটা কথা আপোনালোকে ভাবিব, কেতিয়াও হিন্দু মুছলমানৰ মাজত হাই আহিব নিদিয়ে। কাৰণ দিলে তেওঁলোকে এবাৰহে তেওঁলোকৰ ব্যৱসায় এইটো না, মানুহে কাম কৰে, কাম কৰি নিজৰ পৰিয়ালটো বচাব লাগে। তেওঁলোকে হিন্দু মুছলমান কৰি ব্যৱসায় কৰে, হিন্দু মুছলমান কৰি ব্যৱসায় কৰে। আৰু চাবা, মোৰ যিমান দূৰলৈকে জ্ঞান আছে মই সিমান দূৰলৈকে কওঁ যে কোৰাণত এনেকুৱা ধৰণৰ মানে এটা শব্দ, বেয়া শব্দ নাই যিখন শব্দে অন্য ধৰ্মক আক্ৰমণ কৰিবলৈ শিকায়, আক্ৰমণ কৰিবলৈ শিকায়। আৰু ৰামায়ণ তথা গীতাত এনেকুৱা ধৰণৰ এটা বেয়া শব্দ নাই। মই যিমানখিনি আয়ত্ত কৰিছোঁ সিমানখিনিৰ ভিতৰতে কওঁ, এনেকুৱা ধৰণৰ এটা শব্দ নাই যে বেলেগ এখন মানে ধৰ্মক আক্ৰমণ কৰিবলৈ শিকায় বা ঘৃণা কৰিবলৈ শিকায়, নাই। মই যিমান দিন পঢ়িছোঁ, যিমান দিন জানিছোঁ, নাই। কিন্তু আমি ৰাইজে আক্ৰমণ কৰি আছোঁ। কাৰণ কি জানা, কাৰণ আমি ফ'ল' কৰি আছোঁ কাক, আপোনালোকে চাব, ফ'ল' কৰি কাক, আমি এজন লিডাৰক। আৰু লিডাৰজন যেতিয়ালৈকে উচ্চ শিক্ষাৰ, উচ্চ জ্ঞানৰ নহ'ব তেতিয়ালৈকে এনেকুৱা ধৰণৰ মন্তব্য, সাম্প্ৰদায়িক মন্তব্য কৰি থাকিব, আমি তাৰ পিছে পিছে গৈ থাকিম। তেওঁ দিল্লীত বহি এটা কথা কৈ দিব, আমি অসমৰ ৰাইজে ইয়াতে কাটি মানে এনেকুৱা ধৰণৰ হৈ গৈছে। আমি অসমৰ ৰাইজে ইয়াতে মানে নিজৰ মাজতে হাই কাজিয়া হৈ যাব, তাতে ক্ষতিকাৰ হ'ব। আজি দিল্লীত যে যিখন ঘটনা হৈছে, হিন্দু মুছলমান এটা পুলিচৰ মানুহো গৈছে, হিন্দুও গৈছে, মুছলমানো গৈছে, এটা পুলিচৰ মানুহে গৈছে। ইয়াতে যিজনৰ চাগে দাদা হওক, ভাই হওক বা পিতৃ যি হওক, আজি তেওঁৰ ফেমিলি গৈ এটা কথা সুধিবা যে আপোনাৰ ল'ৰাটোতো জাতিৰ কাৰণে গৈছে, তেওঁ স্বৰ্গত যাব, তেওঁ কি কয়, কি কয় চাবা। আৰু মানে কি ক'ম, আজি ইমান দুখ লাগিছে মোৰ, দুখতে মোৰ কথা নহ'ল। আপোনালোকে চাব, চীনত কৰোণা আহিছে, ইটালীত আহিছে, আনকি দেশৰ এতিয়া গোটেই পৃথিৱীৰ বহুত কেইখন ৰাষ্ট্ৰতে গৈছে। গোটেইখিনি ৰাষ্ট্ৰৰ মানুহে কৈ দিছে কি যে সকলো দেশৰ নাগৰিক গৈ, ইটালীৰ সকলো নাগৰিক মিলি সজাগ হৈছে, সজাগ হৈ কৰোণাৰ বিৰুদ্ধে যুঁজিছে। কিন্তু যেতিয়া আমাৰ ভাৰতত আহিলে, হোৱাৰ লগে লগে এখন হিন্দু মুছলমান হৈ গ'ল। কিয় হ'ল আজি, কিয় হিন্দু মুছলমান হ'ল? কাৰণ কি জানা, কাৰণ আমি ভাৰতৰ মানুহে নিজে নাভাবোঁ, বেলেগ যিখনি কয়, বেলেগ মানুহে আমাক কিবা এটা কৈ দিলে আমি সেইকণ আয়ত্ত নকৰি গৈ তাৰ লগত যোগ দিলোঁ। আজি যোগ দি এনেকুৱা হৈছে আমাৰ পৰিস্থিতি, সেইকাৰণে হৈছে, আৰু বেলেগ একো নাই, সেইটো লৈ হৈছে। আজি এনেকুৱা ধৰণৰ এটা পৰিস্থিতিত হিন্দু মুছলমান ৰাজনীতি যে কৰি আছে যিসকল মানুহে, বিশেষকৈ নিউজ চেনেলবিলাকে যি কৰি আছে, এইটো একেবাৰে মানে মানৱ জাতিৰ কোনো কথাই নাই ইয়াতে। বিশেষকৈ মই কৈ দিওঁ, অসমৰ ৰাইজক সজাগ হওক। এতিয়াও আমাৰ অসমত যিবিলাক মানুহ মৰকজত গৈছে তেওঁলোককো মই এটা কৈ দিওঁ, আপোনালোকে য'তে নাথাকক কিয়, আপোনালোকে আহক। আমাৰ অসমত চিকিৎসক আছে আৰু চৰকাৰে আছে, তেওঁলোকৰ লগত আলাপ আলোচনাৰ যোগেদি যি হয়, আপোনালোককতো বেয়া ধৰণৰ কোনো কাম নকৰে না, তাত চিকিৎসাহে কৰিব। যদি কৰোণা ধৰা পৰে, মই চাইছোঁ যে বহুত কেইজনে পৰিছে আৰু বহুত কেইজনে পৰা নাই, বহুত মানুহ গৈছিল। যদি কৰোণা ধৰণত পৰে, আপোনালোকক উচিত শিক্ষা কৰাৰ দায়িত্ব আছে চৰকাৰৰ, উচিত চিকিৎসা কৰাৰ দায়িত্ব আছে চৰকাৰৰ।
চৰকাৰে আপোনালোকক যিমানখিনি সম্ভৱ সিমানখিনি কৰিব। মোৰ এইটো বিশ্বাস আছে, মোৰ এইটো ভালদৰে মোৰ জনা আছে। লুকাই থাকি নিজে বাচক আৰু আনকো বচাওক। লুকাই থাকি একো নহয়, আপোনালোকক আহিব লাগিব। আহক, মই ইয়াৰ পৰা আহ্বান কৰিছোঁ, আপোনালোকে আহক প্লিজ, আমাৰ অসমখনক বচাওক। আৰু মই সকলো ৰাইজক কৈ দিওঁ যে সেইদিনাখন 19 তাৰিখত হৈছিল কি, জনতা কাৰ্ফিউৰ দিনা হৈছিল কি, আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ছাৰে কৈছিল কি যে 5 মিনিট সময়ৰ বাবে নিজৰ ঘৰতে থাকি, বাহিৰত নোলাকৈ নিজৰ ঘৰতে থাকি কিবা বজাওক, যিকোনো এটা বজাওক। কিন্তু আমি ৰাইজে কি কৰিছিলোঁ জানানে? আমি ৰাইজে থালি, ঢোল, বম, আনকি ৰাস্তা দি গৈ গৈ বিহু ডান্স মাৰি গৈছিলোঁ। এইটো কাৰ আমাৰ নে? সেইটোলৈ ৰাজনীতি নহয়, কাৰণ আমি এইবিলাক কথা নাভাবোঁ। আৰু তেওঁলোক 14 তাৰিখত, 14, 13 তাৰিখ, 12 তাৰিখৰ কথা, তাত কৰোণাৰ সম্ভাৱনা নাছিলে, আৰু সেইটোলৈ এতিয়া দেশত ৰাজনীতি হৈ গৈছে। চবে ইমান ধৰণৰ ইমান দুৰ্ভাগ্য কথাজনক কিয় ক'ব লগা হৈছে? যিজন মানুহক ফ'ল' কৰাৰ দায়িত্ব আছে সেইজন মানুহক ফ'ল' কৰক, আৰু যিজন নাই সেইজনক ফ'ল' নকৰক। আজি যদি আপোনালোকে শিলাদত্তক ফ'ল' কৰে, মই নাম লৈ কৈছোঁ, শিলাদত্ত, আমিনুল ইছলামৰ মতো মানুহক ফ'ল' কৰে আপোনালোকে, নিশ্চয় কাজিয়া হ'ব। গতিকে মই কৈ দিওঁ, যিবিলাক মানুহ দায়িত্বহীন, জ্ঞানহীন, সেইবিলাক মানুহক, যিবিলাকৰ মানুহৰ জ্ঞান আছে, যিবিলাকৰ জ্ঞান নাই, তেওঁলোকক ফ'ল' কৰিব নালাগে প্লিজ। আজিৰ পৰা তেওঁলোকৰ পৰা আঁতৰত থাকক, আৰু সকলোৱে মিলি কৰোণাৰ লগত যোগ দিয়ক। আৰু যাৰ যিমান দূৰ এজন মানুহ যদি আপোনাৰ গাঁৱত নাখাই থাকে, তেওঁক এইখিনি সময়, এইখিনিতে মানৱতা দেখক আৰু তেওঁক বচাওক। তো মই বেছি নকওঁ, বেছি ক'লে হয়তো আপোনালোকক বেয়া লাগিব। তো বলক আজি ভিডিঅ'টো মই যাওঁ। আৰু যদি আপোনালোকে মোৰ চেনেলখনত নতুন আহিছে, তো প্লিজ এবাৰ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰি দিয়ক।